हेलो एवरीवन, आज आपनालोकले मैं खासी मांसर रेसिपी एटा লৈ आइছো। रेसिपिটো एकदम पूरा सिम्पल है, घৰৰ मसला দিয়ে बनाम, बाहिरा किना मसला একো নিদু। গতিকে ব্লগছটো মইনো কেনেকৈ বনাও আপোনালোকক এবাৰ দেখাম। প্ৰথমতে আপোনালোকে দেখিলেই মই তেলখিনি গৰম কৰি ললো আৰু তাৰ পিছতে পিয়াজ দি দিলো। পিয়াজখিনি অকমান টাইম ভাজি লৈ পিনে খাসি মাংসখিনি দি দিলো। খাসি মাংস সকলোৱে বনাব জানে, তথাপিও মইনো কেনেকৈ বনাও তাকে অকমান আপোনালোকক দেখালো। এয়া দেখিছে খাসি মাংসখিনি দি ধুনীয়াকৈ ভালদৰে লৰাই দিছো আৰু এইখিনি লৰাই কৰি হোৱা পিছতে আমি নিমখ আৰু হালধি দি দিম। ইফালে এয়া নিমখ আৰু হালধি দিছো। এয়া প্ৰথমতে নিমখ দিছো। আপোনালোকে নিমখ হালধি নিজৰ জোখমতে দিব, নিজৰ সোৱাদ অনুযায়ী। তো এয়া নিমখ হালধি মই দি ললো আৰু নিমখ হালধি দি হোৱা পিছতে মই ধুনীয়াকৈ আকৌ মিক্স কৰি ধুনীয়াকৈ লৰাই দিম। এয়া চাওক, এতিয়া মাংসখিনি অলপ তেনেকৈ ভাজি ল'ম। এয়া চাওক, আৰু এতিয়া ইয়াতে মছলাখিনি দি দিছোঁ। মছলা বেলেগ একো দিয়া নাই, আদা নহৰু জলকীয়া পিঁয়াজ এয়াই মছলা মিক্সিত মাৰি লৈ পিনে এয়া দি দিছোঁ। বাহিৰা কিনা মছলা একো দিয়া নাই, ইয়াত চব ঘৰুৱা মছলাই হয়। একদম মানে চিম্পল ৰেচিপি হয়, ঘৰৰ মছলাৰে বনাইছোঁ। একো বাহিৰা কিনা কৰা মছলা নাই, একদম ঘৰৰ মছলা। আদা নহৰু পিঁয়াজ এয়াই, বেলেগ একো দিয়া নাই। এয়া এইখিনি অলপ টাইম ভাজি ল'ম আৰু ভাজি হোৱাৰ পিছতে অকণ পানী দি দিম, নিজৰ জোখমতে পানী দি দিম। এইফালে এয়া ভোট জলকীয়া অকণমানো দি দিছোঁ জ্বলা হ'বৰ বাবে। আৰু এইফালে ইয়াৰ এতিয়া গৰম পানী দি দিছোঁ। ঠাণ্ডা পানীতকৈ গৰম পানী দিলে বেছি ভাল, গতিকে মই গৰম পানীয়ে দিছোঁ। আৰু এয়া পানী দি মানে এতিয়া অলপ টাইম সিজিবলৈ দিম আৰু মাজে মাজে চাই থাকিম। এয়া মাজে মাজে মই অকণ অকণ লৰাই দিছোঁ। এয়া ঢাকন মাৰি সিজিবলৈ দিলোঁ। ঢাকন মাৰি সিজিব দিয়াৰ পিছত আকৌ মাজে মাজে অলপ অলপ চাই পিনে লৰাই দিছোঁ। পানী অকণ যিহেতু কমিলে, গতিকে আকৌ পানী অকণ দি লৰাই দিছোঁ ভালদৰে। এইফালে এতিয়া ধনিয়া পাত দি দিছোঁ ধুনীয়াকৈ। এতিয়া ধনিয়া পাতখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই দি অলপ টাইম মই ইয়াত ঢাকন মাৰি দিম। ধুনীয়াকৈ উতলি আছে, মাংসটো ধুনীয়াকৈ সিজিছে। আৰু ইয়াত ঢাকন মাৰি অলপ টাইম থৈ দিয়াৰ পিছতে মাংস এয়া হৈ গ'ল। এয়া মাংসখিনি গ্ৰেভি টাইপ বনাইছোঁ। এয়া চাওক, এয়া কিমান ধুনীয়া কালাৰ আৰু ইমান ধুনীয়া হৈছে নহয়নে? এতিয়া মাংস ৰেডি। তো এতিয়া খাবহে লাগে। তো ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ